ইট ইজ মিন যেহেতুকে এনআৰসি খচৰা দাখিলৰ পূৰ্বে শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আপোনাৰ হাতত কি ভয়ংকৰ তথ্য আছে এনআৰসিক লৈ হয় ৰিমজিম এটা বিগ ব্ৰেকিং আমাৰ হাতত আহি পৰিছে ইতিমধ্যে 6 বজাত আমি সেই নিউজটো ব্ৰেক কৰিছিলো আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক দীপক গগৈ এই খবৰটো এক্সক্লুসিভলি আসাম টকছৰ দৰ্শকসকলৰ বাবে আনিছে আৰু এই মুহূৰ্তত আমি কৈছো যে অসমৰ 151টা এনে এনআৰসি কেন্দ্ৰত আছে যিকেইটা এনআৰসি কেন্দ্ৰত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন হ'ব বহু লাখে লাখে মানুহৰ নাম নাগৰিক পঞ্জীৰ পৰা কৰ্তন হ'ব আৰু যিকেইটা কেন্দ্ৰৰ পৰা আটাইতকৈ বেছি নাম কৰ্তন হ'ব সেই 151টা এনআৰসি কেন্দ্ৰক অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে ইতিমধ্যে চোৰাংচোৱাৰ প্ৰতিবেদন দিছে তাত যিকোনো মুহূৰ্তৰ পৰিস্থিতি বেয়া হ'ব পাৰে গণ্ডগোল লাগিব পাৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে 21খন জিলাৰ 151টা কেন্দ্ৰক এনআৰসি কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে ইতিমধ্যে ৰাজ্য চৰকাৰে চিহ্নিত কৰিছে আৰু গৃহ বিভাগে প্ৰতিখন সেই 21খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু যিসমূহ থানাৰ অন্তৰ্গত এই এনআৰসি কেন্দ্ৰকেইটা আছে সেই থানাসমূহৰ ওচি লৈ পত্ৰ প্ৰেৰণ কৰিছে ৰিমজিম আমি জনাইছে বিগ ব্ৰেকিং নিউজটো যেহেতুকে এনআৰসিক লৈ এতিয়া ভয় লগা তথ্য কেৱল আসাম টকছৰ হাতত আহি পৰিছে আৰু ইট ইজ মিন আপোনাৰ পৰা জানিব বিচাৰিম যে কোনকেইখন জিলাক বিশেষকৈ স্পৰ্শকাতৰ হিচাপে এতিয়া ৰাজ্য চৰকাৰে ভয় খাইছে হয় ৰিমজিম মুঠতে 21খন জিলাৰ 151টা কেন্দ্ৰত চৰকাৰে ভয় খাইছে যে এইকেইটা কেন্দ্ৰত গণ্ডগোল হ'ব পাৰে এই কাৰণে গণ্ডগোল হ'ব যে সেই চৰকাৰৰ মতে এনআৰসি কৰ্তৃপক্ষৰ মতে যে সেই 151টা কেন্দ্ৰত আটাইতকৈ বেছি ভুৱা নথিপত্ৰ জমা দিয়া হৈছে সেই 51টা কেন্দ্ৰৰ পৰাই আটাইতকৈ বেছি সংখ্যক মানুহৰ নাম নাগৰিক পঞ্জীৰ পৰা কৰ্তন কৰা হৈছে যিখন খচৰা ইতিমধ্যে দাখিলৰ যুঁজা চলাইছে চৰকাৰে ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত সেই খচৰাখনত এই 51টা কেন্দ্ৰৰ পৰা আটাইতকৈ বেছি নাম কৰ্তন হ'ব আমাৰ হাতত তালিকাখন আহি পৰিছে উজনি নামনি আৰু মধ্য অসম এই তিনিটা ভাগত ভাগ কৰিছে প্ৰথমেই মই আপোনালোকক উজনি অসমৰ এটা হিচাপ দিব বিচাৰিছো চৰাইদেউ জিলা নতুনকৈ জিলা হৈছে ইয়াৰে দুটাকৈ এনআৰসি কেন্দ্ৰ অতি স্পৰ্শকাতৰ তাত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন হ'ব সেই কেন্দ্ৰ দুটাৰ নাম আমি আৰক্ষীয়ে যেহেতু আমাক অনুৰোধ কৰিছে সেই কেন্দ্ৰ দুটাৰ নাম আমি কৈ দিয়া নাই কিয়নো তাত আজি প্ৰায় গণ্ডগোল হৈ যাব পাৰে কিন্তু সেই কেন্দ্ৰ দুটা যিসমূহ থানাৰ ভিতৰত পৰে থানা এলেকা সেই থানাসমূহৰ নাম আমি কৈ দিছো চৰাইদেউৰ দুখন থানা অভয়পুৰ থানা আৰু সোণাৰী থানা ইয়াৰ অন্তৰ্গত দুটাকৈ কেন্দ্ৰ আছে ডিব্ৰুগড়ত 4টা কেন্দ্ৰ আছে আৰু থানা হৈছে গাভৰু পথাৰ বৰবৰুৱা বৰবাৰী ডিব্ৰুগড় সদৰ বিশেষকৈ বৰপথাৰ নালিয়াপুল পাঁচআলি আদি অঞ্চলত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাটত 4টা কেন্দ্ৰ চিহ্নিত কৰিছে থানা কিন্তু 3খন দেৰগাঁও বৰপথাৰ আৰু উৰিয়ামঘাট থানাৰ অন্তৰ্গত এই 4টা এনআৰসি কেন্দ্ৰ আছে লখিমপুৰত তেনেকৈ 4টা এনআৰসি কেন্দ্ৰ আছে য'ত আটাইতকৈ বেছি নাম কৰ্তন কৰা হৈছে সেইকেইটা হৈছে বগানদী বঙালবৰা আৰু লালুক থানাৰ অন্তৰ্গত সেইকেইটা কেন্দ্ৰ আছে সেইদৰে ধেমাজিত 3টা এনআৰসি কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিহ্নিত কৰা হৈছে আৰু সেই 3টা থানা সেই 3টা এনআৰসি কেন্দ্ৰ হৈছে গোগামুখ চিলাপথাৰ আৰু বৰদলনি আৰক্ষী থানাৰ অন্তৰ্গত সেইদৰে নগাঁৱত বহুত কেইটা আছে 12টা এনআৰসি কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু যিকেইখন নগাঁও থানাৰ এলেকাৰ ভিতৰত পৰে সেই থানাকেইখন হৈছে কাছমাৰী নৰামাৰী ৰূপহী সামগুৰি যমুনামুখ ঢিং বটদ্ৰুৱা আৰু কামপুৰ একেদৰে মৰিগাঁৱত আছে 10টা এনআৰসি কেন্দ্ৰ আৰু থানাকেইখন হৈছে মৰিগাঁও সদৰ মায়ং লাহৰীঘাট বুঢ়াগাঁও আৰু ধৰমতুল কাৰ্বি আংলং আমি অকল পাহাৰীয়া অঞ্চললৈ আহিছো কাৰ্বি আংলঙত 11টা এনআৰসি কেন্দ্ৰ অতি স্পৰ্শকাতৰ তাত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন যোৱাৰ সম্ভাৱনা আছে ভুৱা নথিপত্ৰ জমা দিছে বুলি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কৈছে গতিকে তাত 11টা কেন্দ্ৰ চিহ্নিত কৰিছে সেইকেইটা হৈছে ডিফু ডকমকা বোকাজান হাওৰাঘাট খেৰণী আৰু বৈঠালাঞ্চু থানাৰ অন্তৰ্গত 11টা এনআৰসি কেন্দ্ৰ কাছাৰত 7টা এনআৰসি কেন্দ্ৰ আৰু সেই এনআৰসি কেন্দ্ৰকেইটা কোনকেইখন থানাৰ এলেকাত পৰে মই কৈ দিছো কাটিগড়া থানা বৰফলা থানা উদাৰবন থানা সোণাই থানা লক্ষীপুৰ আৰু ধলাই থানাৰ অন্তৰ্গত পৰে একেদৰে কৰিমগঞ্জত 11টা যথেষ্ট আছে 11টা এনআৰসি কেন্দ্ৰৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম তাৰ পৰা কাটা যাব কৰ্তন হ'ব আৰু যিকেইটা থানা সেইকেইটা থানা হৈছে পাথাৰকান্দি থানা বদৰপুৰ নিলাম বজাৰ
একেদৰে বৰপেটাত আটাইতকৈ বেছি বৰপেটা জিলাত এনআৰচি কেন্দ্ৰ স্পৰ্শকাতৰ 20টা এনআৰচি কেন্দ্ৰৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম নাগৰিকপঞ্জীৰ তালিকাৰ পৰা কৰ্তন যাব আৰু সেই কেন্দ্ৰকেইটা যিকেইটা থানাৰ অন্তৰ্গত পৰিছে সেই থানাকেইটা মই নাম কৈ দিছোঁ বৰপেটাৰ থানাকেইটা হৈছে সদৰ থানা লগতে সৰ্থেবাৰী হাউলি কলগছিয়া বাঘবৰ চেঙা আৰু কয়াকুছি এই সৰ্থেবাৰী হাউলি কলগছিয়া বাঘবৰ চেঙা কয়াকুছি থানা অন্তৰ্গত 20টা এনআৰচি কেন্দ্ৰ আছে য'ৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম ইতিমধ্যেই কৰ্তন কৰা হৈছে সেইদৰে ধুবুৰীত 11টা এনআৰচি কেন্দ্ৰ চিহ্নিত কৰা হৈছে আগমনী গৌৰীপুৰ আৰক্ষী থানা চাপতগ্ৰাম আৰক্ষী থানা বিলাসীপাৰা আৰক্ষী থানা ফকীৰগঞ্জ আৰক্ষী থানা মানকাছাৰ আৰু দক্ষিণ শালমৰা আৰক্ষী থানা এই থানাৰ অন্তৰ্গত 11টা আৰু এনআৰচি কেন্দ্ৰ আছে গোৱালপাৰাত 8টা কেন্দ্ৰ যথেষ্ট সংখ্যক নাম এই 8টা কেন্দ্ৰৰ পৰা কৰ্তন কৰা হৈছে গোৱালপাৰা সদৰ আৰক্ষী থানা আগিয়া আৰক্ষী থানা মৰনৈ লক্ষীপুৰ পঞ্চৰত্ন আৰু খৰমুজা আমাৰ হাতত এনআৰচি কেন্দ্ৰকেইটাৰ নাম আহি পৰিছে যিহেতু আমাৰো এটা দায়িত্ব আছে গতিকে এই মুহূৰ্তত আমি কেন্দ্ৰকেইটা কৰি দিয়া আপোনালোকক নাই কেৱল থানাকেইখনৰ নাম কৈছোঁ দৰং থানাৰ অন্তৰ্গত দৰং জিলাৰ দৰং সদৰ ধুলা খাৰুপেটীয়া দলগাঁও বেছিমাৰী দৰঙত 6টা এনআৰচি কেন্দ্ৰ আছে য'ৰ পৰা যথেষ্ট সংখ্যক মানুহ সন্দেহজনক নাগৰিকৰ নাম এনআৰচিৰ পৰা কৰ্তন যাব বঙাইগাঁৱত 9টা এনআৰচি কেন্দ্ৰ আছে যাত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন যোৱাৰ সম্ভাৱনা আছে বঙাইগাঁও আৰু থানাকেইটা হৈছে অভয়াপুৰী থানা যোগীখোপা থানা বৈতামাৰী থানা বিজনী আৰু মেৰেৰছৰ থানা এই থানাকেইটা বা 9টা এনআৰচি কেন্দ্ৰ পৰে এই থানাৰ এলেকাত নলবাৰীত 4টা এনআৰচি কেন্দ্ৰ আছে 4টা এনআৰচি কেন্দ্ৰই মুকালমুৱা থানাৰ অন্তৰ্গত তাত এখনেই থানা আছে মুকালমুৱা থানাৰ অন্তৰ্গত 4টা কেন্দ্ৰত আটাইতকৈ বেছি মানুহৰ নাম কৰ্তন যাব একেদৰে কোকৰাঝাৰত 5টা কেন্দ্ৰ এনআৰচি কেন্দ্ৰৰ পৰা মানুহৰ নাম কৰ্তন যাব য'ত লাখে লাখে মানুহৰ নাম কাটি দিয়া হৈছে সেইকেইটা হৈছে শিমলু টাপু গোসাইগাঁও আৰু সাপকটা আৰক্ষী থানাৰ এলেকাত পৰে কামৰূপ গ্ৰাম্যত 3টা এনআৰচি কেন্দ্ৰ আছে বপুৱা আৰক্ষী থানাৰ অন্তৰ্গত আৰু ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গতিকে বপুৱাৰ ছয়গাঁও আৰক্ষী থানাক ইতিমধ্যে অৱগত কৰা হৈছে যে আপোনালোক সাৱধানে থাকিব লাগিব হোজাইত নতুনকৈ জিলা হৈছে তাত 7টা এনআৰচি কেন্দ্ৰ আছে য'ৰ পৰা যথেষ্ট সংখ্যক মানুহৰ নাম কৰ্তন যাব সেই 7টা যিকেইটা আৰক্ষী থানাৰ এলেকাত পৰে সেই এলেকাকেইটা হৈছে লংকা আৰক্ষী থানা দবকা আৰক্ষী থানা নীলবাগান আৰক্ষী থানা লামডিং আৰক্ষী থানা আৰু হোজাই সদৰ একেদৰে শোণিতপুৰ জিলাত 6টা এনআৰচি কেন্দ্ৰ অতি স্পৰ্শকাতৰ বিশ্বনাথ আৰক্ষী থানা গহপুৰ জিঞ্জিয়া ঢেকিয়াজুলি আৰু শোণিতপুৰ সদৰ আৰক্ষী থানা এই 21খন জিলাৰ 121টা এনআৰচি কেন্দ্ৰৰ পৰা বহুত লাখ লাখ মানুহৰ নাম কৰ্তন যাব ভুৱা নথিপত্ৰ জমা দিছে বুলি কৈছে তেওঁলোকে উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে গতিকে নাগৰিকপঞ্জী তেওঁলোকৰ নাম নুসুমায় আৰু এই তালিকা প্ৰকাশ কৰাৰ পিছতে অসমত গণ্ডগোল লাগিব বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু সেইবাবে প্ৰতিখন এই 21খন জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকলৈ ইতিমধ্যে গৃহ বিভাগে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেনা বাহিনী আনিব সকলোকে ডাঙৰ কথা ৰিমজিম খচৰা দিয়াৰ পূৰ্বে সেনা বাহিনী আহিব অসম আৰক্ষীয়ে এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে বুলি সন্দেহ কৰিছে বিশাল সেনা বাহিনী আহিব কেইবাটাও বেটেলিয়ন আহিব আৰু এই 21খন জিলাত সেই বেটেলিয়ন আগতীয়াকৈ সেনাৰ সেই গ্ৰুপ তাত নিয়োগ কৰা হ'ব কেইবাটাও সেনাৰ গ্ৰুপ আহিব গোট আহিব বিশাল 1990-91 চনত যিদৰে বিশাল সেনাৰ গ্ৰুপ আহিছিলে সেইদৰে পুনৰ অসমলৈ আহিব আৰু এনআৰচি খচৰা দাখিলৰ পূৰ্বে সেনাৰ সহায় ল'ব যাতে কোনো গণ্ডগোল কৰিব নোৱাৰে ৰিমজিম হয় দৰ্শকসকল আমি জনাই আছো এই বিগ ব্ৰেকিং নিউজটো যিহেতুকে এনআৰচিৰ খবৰে এতিয়া ৰাজ্যত তুলপাৰ লগাইছে যিহেতুকে 21খন জিলাৰ 151টা কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে হস্তম হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু দৰ্শকসকলক জনাই আছো যে অতি গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে 21খন জিলাৰ 151টা কেন্দ্ৰৰ বহু লোকৰ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব নাগৰিকপঞ্জীৰ পৰা আৰু অতি ভয়ংকৰ খবৰ যিহেতুকে অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে এই খচৰা প্ৰস্তুতৰ পাছতে অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু তাৰ বাবে ইতিমধ্যে গৃহ বিভাগে এই জিলাসমূহলৈ প্ৰেৰণ কৰিছে একোখনকৈ পত্ৰ আৰু হস্তম হ'বলৈ
আৰক্ষীক সষ্টম হ'বলৈ ব্যৱস্থা গ্ৰহণ কৰিব দিছে আৰু বহু বিশাল সেনাবাহিনী উপস্থিত হ'ব যিহেতুকে অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে 21খন জিলাৰ 151টা কেন্দ্ৰৰ বহু লাখ লাখ লোকৰ নাগৰিকপঞ্জীৰ পৰা বাদ পৰিব নাম আৰু এই খবৰে এতিয়া ৰাজ্যজুৰি তোলপাৰ লগাইছে আৰু এনআৰসি খচৰা দাখিলৰ পূৰ্বে শংকিত হৈ পৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰ অসমৰ কেইবাখনো জিলাৰ কেইবাটাও এনআৰসি কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে এই জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে গৃহ বিভাগে এই জিলাসমূহৰ নাম আৰু কেন্দ্ৰসমূহৰ নাম শুনিলে আপুনি হয়তো আচৰিত হৈ পৰিব আৰু এই সমস্ত তথ্য কেৱল আসাম টক্সে দৰ্শকসকলক জনাই আছে যিহেতুকে 21খন জিলাৰ 151টা কেন্দ্ৰক এতিয়া গৃহ বিভাগে স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰিছে আৰু সষ্টম হৈ পৰিছে গৃহ বিভাগ ইতিমধ্যে এই জিলাসমূহলৈ গৃহ বিভাগে পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে যিহেতুকে যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে এনআৰসিৰ এই বাতৰিয়ে এতিয়া সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে আৰু পুনৰ গৈছো আমাৰ নিউজ এডিটৰ ঋতুস্মিনৰ কাষলৈ ঋতুস্মিন যিহেতুকে বহু লোকৰ নাম বাদ পৰিব এতিয়া এনআৰসিৰ পৰা আৰু এতিয়া এইটো প্ৰমাণিত হ'ব নেকি যে সঁচাকৈয়ে ভুৱা তথ্যৰে বহু লোকে এনআৰসিত নাম অন্তৰ্ভুক্তি কৰিছিলে সবিশেষ জনাওক ঋতুস্মিন ইতিমধ্যে চৰকাৰী পক্ষৰ পৰা সেই কথা বাৰে বাৰে জনাই থকা হৈছে প্ৰতীক হাজেলা সমন্বয়ক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাও বাৰে প্ৰতি কৈছে যে বহু লাখ ইতিমধ্যে ভুৱা নথিপত্ৰ জমা দিয়া হৈছে গতিকে সেইসমূহ চিনাক্ত কৰা হৈছে গতিকে তেওঁলোকে স্পষ্ট ইংগিত ইতিমধ্যে আগৰ পৰা দি আছে আৰু আজি যিখন ইতিমধ্যে আমাৰ হাতত সমস্ত নথিপত্ৰ যিখন সাৰ্কুলাৰ ইতিমধ্যে গৃহ বিভাগে জাৰি কৰিছে সেই সাৰ্কুলাৰখনো আমাৰ হাতত আহি পৰিছে তাত স্পষ্টভাৱে সেই কেন্দ্ৰকেইটাৰ নাম কৈ দিছে 151টা কিন্তু আমি আমাৰ দায়িত্ব বুজি সেই 151টা কেন্দ্ৰৰ নাম এই মুহূৰ্তত কৈ দিব খোজা নাই কিয়নো আজিৰ পৰা হয়তো পৰিস্থিতি বেয়া হৈ যাব পাৰে আমাৰো এটা দায়িত্ব থাকে গতিকে আমি সেই থানাসমূহৰ নাম কৈ দিছো যিসমূহ থানা অন্তৰ্গত এই থানা এই এনআৰসি কেন্দ্ৰকেইটা পৰে 121টা কেন্দ্ৰত লাখ লাখ মানুহৰ নাম ইতিমধ্যে কৰ্তন যাবৰ সেয়া চূড়ান্ত হৈছে যাৰ বাবে এই 1.5 মাহ পূৰ্বৰ পৰাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেনাবাহিনী আহিব বিশাল সেনাবাহিনী এতিয়াৰ পৰাই আৰক্ষী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে যিসমূহ থানা আছে যিসমূহ থানা এলেকাত এইসমূহ আছে যিদৰে নলবাৰীত কেৱল মুকালমুৱা আৰক্ষী থানা মুকালমুৱা থানাৰ ভিতৰতে 4টা এনআৰসি কেন্দ্ৰ আছে গতিকে সেই থানাসমূহলৈ কামৰূপ গ্ৰাম্য যেনেকৈ ছয়গাঁও আছে বকু আছে ডিব্ৰুগড় যিদৰে সদৰ আছে এই থানাসমূহলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আপোনালোকে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষী অধীক্ষক জনাই দিয়া হৈছে উপায়ুক্তক জনাই দিয়া হৈছে গতিকে চৰকাৰে আগতীয়াকৈ এটা ডাঙৰ প্ৰিপাৰেচন কৰিছে এটা সাজু হৈছে বহুত আগৰ পৰাই যাতে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰি যিকোনো মূল্যৰ বিনিময়ত